बिटिआर सरकारनि बाख्नायजाथाव हाबाफारि गोलाव बोसोर लुफुंजायै बेन्सार फरायसालिखौ बिटिआर सरकारा फैनाय लोगो लोगो लुफुंनानै होबाय प्रमद बर' दैदेननाय बिटिआर सरकारा। फरायसालिफोरनो गोग्गो फोरोंथाय होनायाव फोरोंगिरिफोरजों लोगोसे फरायसालियावबो साबना हामना जानाया जोबोदनो गोनांथि दं। बेखौ नोजोर बोना बिटिआर सरकारा गोबां फरायसालिफोरखौ फोसाबथाय होनायखौ नुनो मोनदों। थिग बेबादिनो दक्षिण लखिपुर एलपी स्कुलखौ बिटिआर सरकारा एसओपीडी स्किमनि जोहै लुफुंना होनाय फरायसालि गोदानखौ दिनै बेखेवबाय। फरायसालि गोदान लुफुंना होनायखौ गोजोननाय फोरमायदों बिटिआर सरकारखौ दक्षिण लखिपुर एलपी स्कुलनि गाहाय फोरोंगिरि सरजनी हेम्ब्रम बिथाङा। लोगोसे गाहाय फोरोंगिरि बिथाङा खौरांनि गेजेरजों फोरमायना होबावदों दि बे बेन्सार फरायसालियाव गोबाव समनिफ्रायनो टिउटर फोरोंगिरि हिसाबै 70 जन सा बर' एसामिस जथाय फरायसाफोरखौ फोरोंनायाव नांगौ बायदि चेयार बेन्च फोरोंगिरि थोजासे नङा होननानै बेनिखायनो बिटिआर सरकारखौ खावलायदों बे फरायसालिनि जेंनाफोरखौ थाबैनो सुस्रांनायनि बिथांखिफोरखौ लायो होननानै। নম্বৰ লখিপুৰত আমাৰ যে ইমান বছৰত মোটামুটি 80 চনৰ আগৰ পৰাই এই স্কুলটো আমাৰ ভেঞ্চাৰী স্কুল হিচাপে আছিল, কিন্তু বিভিন্ন পাৰ্টিবিলাকে বা চৰকাৰে পাৰ হৈ গৈছে আমাৰ স্কুলটো মানে তেনেকুৱা চেংচন দিব পৰা নাছিল। কিন্তু যেতিয়া বিটিআৰ গভৰ্ণমেণ্ট হোৱাৰ লগে লগে ইউপিপিএল পাৰ্টিয়ে বা চৰকাৰে আমাক এই এছঅপিটিৰ দ্বাৰাই আমাক এই 15 নম্বৰ লখিপুৰ গাঁৱত এলপি স্কুল হিচাপে আমাৰ সিহঁতে চেংচন দি আমাক বহুত উন্নতিৰ পথত আগুৱাই লৈছে। কিয়নো আমি আগত আমাৰ যি অৱস্থা স্কুল আছিল মানে ভাঙা চিঙা তেনেকুৱা মানে অৱস্থা নাছিল, অৱস্থাহীন। আৰু এই স্কুলত 15 নম্বৰ এলপি স্কুলত আমাৰ মিক্স মিডিয়াম হিচাপে আছে আৰু মিক্স মিডিয়ামত এনে আমাৰ 17 ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰীবিলাক আছে। গতিকে আমি এই সময়ত আমি ক'ব লাগিব আমি যিটো চৰকাৰ বা ইউপিপিএল চৰকাৰ আছে এই চৰকাৰক ধন্যবাদ দিব লাগিব আমি, কাৰণ আমাক এই এটা স্কুল এটা চেংচন দি আমাক বহুত উন্নতি পথত লৈ গৈছে আৰু আমাক ভাল কাম কৰিছে। তাৰ কাৰণে আমি চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি SMC প্ৰেচিডেণ্ট হৈ মানে আমি চৰকাৰক ধন্যবাদ কৰিছোঁ আৰু যিবিলাক ইউপিপিএল লিডাৰ বা পাৰ্টিৰ মানুহ আছে সিহঁতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। টিচাৰ এতিয়া বৰ্তমান 3 জন আছে, 2টা বড়ো আৰু মানে এটা আদিবাসী। হেড টিচাৰ আমাৰ আদিবাসী। কিবা অসুবিধা হৈছে নেকি? অসুবিধা মানে এটা আমাৰ আদিবাসী টিচাৰ ছেকেণ্ড টিচাৰ লাগিছিল, কিন্তু তেওঁতো ডেথ হৈ গ'ল। তো ডেথ মানে এই তেওঁৰ মিচিউৰিট হৈ গ'ল আৰু কি। তো গতিকে ৰিটায়াৰ হৈছে, গতিকে আমাক এটা ছেকেণ্ড টিচাৰ প্ৰয়োজন আছে, ইয়াত প্ৰয়োজন আছে। বহুত বহুত ধন্যবাদ দিছোঁ আমি। মই দক্ষিণ লখিপুৰ এলপি স্কুলৰ 80 চনৰ আগৰ পৰা মই মানে হেড টিচাৰ হৈ কাম কৰি আছোঁ এই ভেঞ্চাৰ হিচাপত। কিন্তু আমাৰ বহুত এটা ভাগ্যৰ কথা হ'ল, আমাৰ যেতিয়া ইউপিপিএল চৰকাৰ আহিল তেতিয়া আমি 2021ত এপইণ্টমেণ্ট পাইছোঁ টিউটৰ হিচাপত। আৰু অলপমান হাতত মানে পইচাটো ধৰিব পোৱাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। আৰু এতিয়া আগন্তুক দিনবিলাকত কেনেকৈ কিবা মানে আমাৰ ছাকচেছফুল হ'ব স্কুলবিলাকৰ মানে আমি আশা কৰিছোঁ। এই চৰকাৰৰ লগতে যোগাযোগ কৰি আমি পিছত কেনেকৈ চলিব লাগিব। মানে আমাৰ বৰ্তমান আমি 3 জন আছোঁ মিক্স মিডিয়াম স্কুলটো। বড়ো মিডিয়ামৰ 2 জন আছে আৰু অসমীয়া মিডিয়ামৰ মই অকলেই আছোঁ। তো যোৱা 2021 চনতে পোৱা এপইণ্টমেণ্ট লেটাৰ অনুসৰি এজন টিচাৰটো 2022ত ৰিটায়াৰ্ড হ'ল। এতিয়া আমাৰ ছেকেণ্ড মানে টিচাৰ এজন লাগতিয়াল। এইখিনি ইউপিপিএল চৰকাৰক আমি কৰ জোৰে অনুৰোধ কৰোঁ যাতে এইটো অলপ বিবেচনা কৰি আমাক মানে অলপ সহায় কৰিব। আৰু এতিয়া স্কুলৰ ক্ষেত্ৰত আমাৰ অলপ অসুবিধা হৈ আছে, মানে এইটোৱে মানে ডেস্ক বেঞ্চবিলাক লাগিছিল আৰু এইখিনিয়ে মাত্ৰ, আৰু নহ'লে গোটেইবিলাক আমি এই চৰকাৰৰ পৰা পাইছোঁ। আৰু এনৰলমেণ্টটো আমাৰ 65+ আছে। এনৰলমেণ্টটো বহুত বেছিয়ে আছে ল'ৰা ছোৱালীবিলাকৰ। 3টা গাঁৱৰ এতিয়া মানে আমাৰ অসমীয়া মিডিয়ামৰ আৰু বড়ো মিডিয়ামৰ আছে। ইয়াকে লৈ আমি মানে এইখিনিতো কৈ পেলাই মই সামৰণি মাৰিলোঁ। ধন্যবাদ।
बङाइगाव सापागुरि र'डआव थानाय मेगना हुन्डाइ श'रुमा लानानै फैदों नोंथांमोननि सेराव